মৰ্নিং, কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় সকলোৰে ভাল। ৱেলকাম বেক টু মাই ইউটিউব চেনেল কেৰেজিব। এইফালে চাওক গাড়ী আমাৰ আজি আহি পাইছে লং শ্বিলং। এতিয়া আমি আছোঁ লং শ্বিলঙত। ৰাতিপুৱা আহি পেলাই দেখিছেনে নাই, পুৰা জেকেট লগাই আছোঁ। জেকেট পুৰা ঠাণ্ডা, পুৰা একদম কুঁৱলী গোটেই ৰাস্তা, যেনেকৈ ঠাণ্ডা ছিজন এনেকুৱা চিষ্টেম মানে হৈছে। তো এয়া চাওক আমাৰ গাড়ী, এইফালে চাওক আমাৰ মন্দিৰ, চাইদুল ভাই চবে আছে। এতিয়া আমি ভাবিছোঁ চাহ তাহ খাই মেলি লাহে গৈ থাকিম, কাৰণ আজি আমাৰ গাড়ী খালী হ'ব। তো খালী কৰি মেলি চাওক কিমান দূৰ আহিব পাৰোঁ, না শিলচৰতে জয়গুৰুতে থাকিব লাগে। ক'ত থাকোঁ ক'ত নাথাকোঁ আপোনালোকে গম পাব, যিহেতু আমি ভিডিঅ' বনাই থাকিম। তো যিয়ে হওক, এতিয়া আমি অলপ চাহ পানী খাই লওঁ। চাহ পানী খাই পেলাই অলপ জছটো বঢ়াই লওঁ, কাৰণ এইফালেতো জানেই আপোনালোকে, মানে যোনে জানে আৰু যোনে নাজানেতো সি মানে দেখিলে গম পাব আজি ভিডিঅ'ত, মানে ধামাকা আপ ধামাকা ডাউন, মানে সেই আৰু মানে অলপ জছটো বঢ়াই যাব লাগিব না ৰাতিপুৱা নহ'লে নোখোৱা নেমেলাকৈ গ'লে মানে অৱস্থা টাইট হৈ যাব। এইফালে আছে আমাৰ বৰমন্দাৰ হোটেল। এতিয়া ৰাতিপুৱা চাহ খাম, খাই বৈ লাহে গৈ থাকিম। তো আপোনালোককো দেখুৱাই থাকিম, ভিডিঅ'টো চাই থাকিব শেষলৈকে। আমাৰ চাহ খোৱা হ'ল। হোৱাৰ পিছত এতিয়া উঠিলোঁ আমি গাড়ীত। এতিয়া গাড়ীত উঠিছোঁ, এতিয়া ষ্টাৰ্ট কৰিম। এতিয়া লাহে যাই আৰু আপোনাক সোণাপুৰৰ দৃশ্য দেখুৱাব চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো চাই থাকিব, মস্তি পাব আজি। চব গাইছ, আমি আহি গ'লো এতিয়া সোণাপুৰৰ মানে সুৰংগটো আছে। সুৰংগৰ ভিতৰত এতিয়া আমি সোমাম, এণ্ট্ৰি কৰিম মানে। আছে ৱেলকাম টু নেশ্যনেল হাইৱে অথৰিটি অফ ইণ্ডিয়া। চাওক আমি এতিয়া সোমালোঁ মানে এতিয়া হেডলাইট জ্বলাব লাগিব, নহ'লেতো দেখি নাপাব। চাওক হেডলাইট জ্বলাইছোঁ, মানে কি ক'ম আৰু, এনেকুৱা পৰিস্থিতি। আৰু মুখখন যে আছে দুইফালে মানে ভাঙি আহি পেলাই গাড়ীৰ ওপৰত পৰি যায়, মানে এনেকুৱা পৰিস্থিতি। চাওক ছাইডত দেখি পেলাই আপোনালোকে গম পাব। চব পাহাৰ ভাঙি আহিছিলে। চ' গাড়ী চাড়ীবিলাক আহি আছে, মানে ডাবুল ৰাস্তা ছিংগুল হৈ গৈছে, ভাঙি যাওঁতে মানে এনেকুৱা পৰিস্থিতি, কি ক'ম আৰু। তো এতিয়া পালোঁ আমি সোণাপুৰ মন্দিৰ। চাওক সোণাপুৰ মন্দিৰ। কেইদিনমান মোটামুটি 2 মাহমান আগত মই মানে ৰিলছ এটা বনাইছিলোঁ। এই যে গাড়ীখন যে আছে থিয় হৈ আছে 12 চকাখন, তাৰ পিছফালে মানে আন্ট্ৰা গাড়ী এখন পাল্টি মাৰি আছিলে। এয়া চাওক সোণাপুৰৰ মন্দিৰটো। মানে তলফালে মই দেখুৱাব নোৱাৰিলোঁ, কাৰণ এইফালে চপাই আহিব লগা হ'ল। আৰু টাৰ্ণিংটো দেখিছে নহয় আপোনালোকে, কিমান মানে হেভি টাৰ্ণিং, মানে ইমান ৰিক্সৰ টাৰ্ণিং। এইফালৰ পৰা গাড়ী আহিলে মানে একো নুশুনে। চাওক কি ক'ম আৰু ভাই, ইমান ৰিক্সৰ টাৰ্ণিং। চাওক এতিয়া উঠিলে গাড়ী, টেনশ্যন নাই আৰু। বাংলাদেশ গাড়ী আছোঁ, কিমান ওপৰত আছোঁ। চাওক আমি য'ত আছোঁ তাৰ পৰা মানে তলৰ ৰাস্তাটো দেখা পায়, আৰু তলৰ ৰাস্তাৰে মানে গাড়ী চাড়ী আহি আছে। চাওক আপোনালোকে দেখিলে গম পাব। চাওক ৰাস্তাৰ কণ্ডিশ্যন কেনেকুৱাটো দেখি পেলাই গমেই পাইছে। शिकायत कर दूं तुमको गले लगा कर, तेरी शिकायत कर दूं तुझको गले लगा कर, तेरी गलतियों को फिर से जाऊं तुझको समझा कर। मैं जा रहा हूँ दूर, तुम आवाज दोगी क्या? मैं जा रहा हूँ दूर, तुम आवाज दोगी क्या?
लूटा आहट भी ना होने दी मुझे अपना नशा कराया आदत भी ना होने दी मुझे अपना नशा कराया आदत भी ना होने दी इतना लूटा है तुमने तुम हिसाब दोगी क्या इतना लूटा है तुमने तुम हिसाब दोगी क्या तेरा नाम धोखा रख दूं नाराज होगी क्या तेरा नाम धोखा रख दूं नाराज होगी क्या कैसे छोड़ूं मैं तुम সো গাইস আই বলো আমি ৰাস্তাৰ পৰিস্থিতি কি হৈছে লাহে লাহে আহিলোঁ আমি এইখিনি তো এইফালে ৰাস্তা বেয়া এইখিনি লাহে লাহে যাব লাগিব কাৰণ সৰু কৰিব নোৱাৰোঁ ৰাস্তা বেয়া নহ'লে অকণমান আৰু গাড়ী কেপচাৰ হৈ যাব প্ৰব্লেম হৈ যাব সেয়ে আৰু লাহে লাহে যাই থাকোঁ চব ডাম্পাৰ চাম্পাৰবোৰ আহি আছে ৰাস্তা নাচাইব ৰাস্তা হিচাপে গাড়ী যিমান চলে ৰাস্তাটো মানে সৰু হৈছে বহুত কম ৰাস্তা হিচাপে অলপ গাড়ীটো ডাঙৰ হ'ব লাগিছিলে মানে গাড়ী হিচাপে ৰাস্তাটো ডাঙৰ হ'ব লাগিছিলে চ' গাড়ী হিচাপে ৰাস্তা সৰু হৈ গৈছে প্লাছ ৰাস্তা ইমান বেয়া হৈছে মানে কি ক'ম আৰু ইমানেই বেয়া মানে কৈ লাভ নাই চাৰিওফালে পূৰা পাহাৰ ভাঙি আহিছিলে পাহাৰ ভাঙি আহি ৰাস্তা ব্লক হৈছিলে চ' মাটিখিনি চাফা কৰি দি পেলাই ৰাস্তা ক্লিয়াৰ হৈছে গাইজ আমি এতিয়া আৰু আহি পালোঁ এতিয়া মালিগাঁৱৰ মানে কিয়ামত লগা জেগাখিনি মানে ইয়াতে ইমানে কিয়ামত লাগে মানে কি ক'ম আৰু কেতিয়াবা গাড়ী এখন ইয়াতে বেয়া হৈ থাকিলে মানে 3 4 দিনলৈকে জাম লাগি থাকে এনেকুৱা কিয়ামত লগা জেগা মানে এতিয়া আপোনালোকে দেখি পেলাই গম পাইছে কিমান ডাঙৰ গাঁত হৈছে ইয়াতে 1200 1400 গাড়ী যেতিয়া যায় মানে এই ফচিব মানে চান্স থাকে তো সেয়ে আৰু কিয়ামত লগা জেগা বুলিয়ে ক'ব লাগিব এইখিনি ৰাস্তাখিনি দেখিছেনে নাই মানে গাড়ী মানে কি ক'ম আৰু ৰিক্স ইফালে মানে কিবা ভাঙিবও ভয় গাড়ী ঘোঁৰা লগতে ইফালে জাম লাগিবও ভয় মানে চাৰিওফালে ভয়েই আৰু ড্ৰাইভাৰৰ জিন্দাগী বুলি ক'ব লাগে না একদম কুত্তাৰ জিন্দাগী কোনোফালে শান্তি নাই নে ৰাস্তা ভাল নে গাড়ীৰ মালিক চ' এইখিনি জেগাত তোৰ কেতিয়াবা মানে যেতিয়া গাড়ী পাল্টি হয় তেতিয়া মানে 3খন 4খন একেলগে পাল্টি হ'লে 3 দিন 4 দিন 5 দিন জাম লাগি থাকে দেখিছেনে নাই জেগাডোখৰ কিমান গাঁত হৈছিলে মানে মাটি পাথৰ দি মানে জেগাটো এতিয়া মানে গাড়ী যাব পৰা হৈছে নহ'লে মানে গাড়ী ইয়াতে সোমাই গ'লে মানে কমচে কম এক হাঁটু জেগা সোমাই যায় এনেকুৱা পৰিস্থিতি হৈ আছিল তো কিবাকৈ এইটো ঠিক হৈছে এইটো জামতো মই কমচে কম 4-5 দিনলৈকে ফচিছোঁ এইটো জামৰ বৰ ভয়ানক জাম মানে কি ক'ম আৰু চব গাড়ীবিলাক যাই আছে ইফালে মানে চিংগুল হৈ গৈছে ৰাস্তাবিলাক বৰ্তমান চাওক চাৰিওফালে ধূলি মানে কি ক'ম চাৰিওফালে ধূলি খাই যায় আৰু ধূলি খাই মানে এই অৱস্থা আমাৰ